নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে। আজি আহিছোঁ নাৰিকলি মন্দিৰ। বলকচোন মন্দিৰৰ কথা কওক কিবা। একদম দিন বেয়া অতিকে দিন বেয়া। বুট, কল, ধূপ মন্দিৰ। গাখীৰ দিয়ে গাখীৰ দিয়ে মই শুনিছোঁ কিমানটো গাখীৰ তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে চকু মেলি চাওঁতে দেখিলো যে তোমাকে কেনেকুৱা লাগিল আহি? বহুত ধুনীয়া অনুভৱ। ইচাৰত হৈ যায় আৰু চব। সেইকাৰণে অষ্ট্ৰীয় মন্দিৰ নাৰিকলি ইয়াতে একান্ত শুদ্ধ যদি কোনোবাই মানস কৰে সেই মনৰ বাঞ্ছাটো পূৰ্ণ হয়। তাৰ ওপৰত নিৰ্ভৰ কৰি মানুহবিলাক আহি থাকে, দৰ্শনাৰ্থীবিলাক আহে। কোনোবাই যদি আহিছে শুদ্ধ মানস কৰিছে তেওঁ মনৰ বাঞ্ছাটো পূৰ্ণ নেক্সট আকৌ আহিছে। ঠিক তেনেকৈ প্ৰচাৰ হৈ গৈছে আৰু সেইকাৰণে এইটো বহুত ধুনীয়া। অষ্টম শতিকা মানৰে নাৰিকলি মন্দিৰ। নাৰিকলি মন্দিৰ মানে গাঁওখনৰ নাম নাৰিকলি, সেই গাঁৱৰ নাম অনুসৰি নাৰিকলি মন্দিৰ হৈছে। সেইটো অনাদিকালৰ আমাৰ শিৱ মন্দিৰ, তাতে শিৱলিংগ আৰু চক্ৰ, বিষ্ণু চক্ৰ আছে, গদাধৰ। গতিকে ইয়াতে বৰ্তমান পৰিস্থিতি সাপেক্ষে ঘৰৰ মানুহ ৰাম, এইটো হনুমান, এইটো নাৰিকলি মন্দিৰৰ পৰা ওলালোঁ। আমি এতিয়া ক'ত যাম? হনপুৰ মন্দিৰত। আপোনালোকে চাই থাকিব। খুৰাজনক দেখা পালোঁ। কি কৈছা? জীৱনৰে ভৰা এই কলা আলসুৱা ৰূপেৰে ভৰা চাদৰ সদিহে উজিয়া জীৱনৰে ভৰা এই কলা আলসুৱা আজিও যেনো বুজো একোকে কাৰ বাবে আছো যে জানিছিলো তুমি মোৰ নোহোৱা তথাপিতো মই যাত্ৰা কৰি কি নাম? নাম কি? নাম কি? ৰিংকু কি? লেখা আছে ন? ৰিংকু আলি। বনৰীয়া 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 আমি এজাক বনৰীয়া touching touch for freedom grab it hold it and bring to your knees oh with you we're all running we make our sign like the sun we are the গাড়ীখন ইয়াতে থৈ দিলোঁ। দূষিত ধলপুৰ মন্দিৰ যাবলৈ নাপালোঁ মানে কিহৰ কাৰণে?
কিবা ক'লে বুজি নাপালোঁ। ভাষাটো মানে বুজি নাপালোঁ, মানে কিবা বন্ধ হৈ আছে নেকি, কিবা বনাই আছে, সেইকাৰণে বহুত দূষিত। এতিয়া ক'ত যাম আমি? কাপুপুৰী মন্দিৰ। শিৱ মন্দিৰ যাব নোৱাৰিলোঁ, সেইটো কাৰণে কাপুৰপুৰী মন্দিৰ আহিলোঁ। এয়া সোমাইছোঁ আৰু গেটত। কছাৰীজাত দৰং অসম কাপুৰপুৰী স্থান। এয়া আমি এতিয়া আহি পালোঁ কাপুপুৰী মন্দিৰ। ব'লকচোন আগলৈ চাওঁ। এই গছজোপাৰ কিন্তু গুৰি এটাই। এই গছজোপা গছত 7ডাল গছৰ অংশ এক লগ হৈ আছে। দেখিবলৈ কি আচৰিত। এয়া আমি এতিয়া মন্দিৰ দৰ্শন কৰোঁ। এয়া আহি মন্দিৰ পালোঁ। এইবোৰ মানে মনৰ আশা পূৰণ হয়। আমি আনিবই নহ'ল। পূজা কৰি দেৱে দোকান বন্ধ, সেইকাৰণে আমি নাপালোঁ, বহুত দেৰিকৈ আহিলোঁ। নাছিল আৰু দেৰিও হৈছে, 3-4মান বাজিলে। আজি গোটেই দৰংখনে ঘূৰিলোঁ আৰু সিহঁতক ঘূৰাইছোঁ মানে মইতো চিনি পোৱা নাই এইবিলাক। নোপোৱা দে, ইমান চিনি নোপোৱা। আৰে চিনি পাওঁ, কিয় নাপাম মই। দৰঙত ল'ৰা হৈছে, দৰং চিনি নাপাওঁ। এই হৈছে হৃদয়ে মৰম বাঢ়িছে। নাপাওঁ, এনে কথা পাতিলোঁ, ভাল লাগিল ভাইটিক লগ পাই। ভাইটিৰ নামটো কৈ দিয়া। দীপ ডেকা। আৰু তোমাৰটো? ডেকা। লাইটটোহে জ্বলছি।